मैं আব্দুল আৰু চাই আছে মোৰ ইউটিউব চেনেল এজ এ টেকনিক্যাল আসাম। মোৰ এই চেনেলটো চোৱাৰ আগতে আপোনালোকৰ ওচৰত সৰু এটা ৰিকুৱেষ্ট, মোৰ চেনেলটো ভাল পালে অৰ্থাৎ ভিডিঅ'বোৰ ভাল পালে লাইক শ্বেয়াৰ এণ্ড পৰৱৰ্তী ভিডিঅ' পাবলৈ ছাবস্ক্ৰাইব কৰি ৰাখিব। আজি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দেখাম যে আপোনালোকৰ হাতত থকা এণ্ড্ৰইড মোবাইল ফোনটো গৰম কিয় হয় আৰু সেই প্ৰব্লেমটো কেনেকৈ সলভ কৰিব পাৰি। সেইবাবে আমি প্ৰথমতে যাম প্লে ষ্টৰত যাই সাইটত থকা 3 ডটত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত মাই এপছ এণ্ড গেমছ ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইয়াত লাইব্ৰেৰী ক্লিক কৰিম। ক্লিক কৰাৰ পিছত চাওক ইয়াত যিবোৰ এপছ আমি ইনষ্টল কৰিছিলোঁ প্ৰথমৰ পৰা সকলো এপছ ইয়াত দেখাই আছে। সেইবোৰ আমি ক্ৰছ চিনত ক্লিক কৰি আমি ডিলিট কৰি দিম। ডিলিট কৰি দিয়াৰ পিছত আৰু আমাৰ মোবাইলখন গৰম নহয়। সেইখিনি পৰামৰ্শ দিয়াৰ বাবে আপোনালোকৰ যদি কিবা উপকাৰত আহে কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী ভিডিঅ' পাবলৈ মোৰ চেনেলটো। থেংক ইউ। ইয়াত ডিলিট হৈ আছে। ৰিমুভিং ক্লাব ফেক্টৰী যিবোৰৰ প্ৰয়োজন নাই আমাৰ সেইবোৰ ডিলিট কৰি দিম, ৰিমুভ কৰি দিম। ইয়াৰ পৰা বহুত দিছোঁ, মই নাজানোৱে ইমান দিছোঁ আৰু যিখিনি প্ৰয়োজন আছে সেইখিনি ৰাখি আৰু বাকীখিনি ডিলিট কৰি দিম আৰু